হেল্ল' গাইজ, মই ধ্ৰুৱজ্যোতি আপোনালোকৰ মাজতে আহিছোঁ। মই আন্টি মিনি ব্লগৰ সৈতে স্বাগতম জনাইছোঁ। এয়া মই গৈ আছোঁ শিলচৰ আৰু এয়া পাই গ'লোঁ মই এতিয়া শিৱ মন্দিৰ বৰদপুৰ ঘাটৰ শিৱ মন্দিৰটো পাই গ'লোঁ। এই বৰাক নদীখন এইফালে ট্ৰেইন যায় আৰু আন চাইডেদি গাড়ীখন গৈ থাকে। এয়া বৰাক নদীৰ পানী বহুত শুকাই গৈছে। আগতেই দিছেনে এই পূৰা ওপৰলৈকে আছিলে পানী, এয়া শুকাই গ'ল আৰু আহি মই শিলচৰে পাই গৈছোঁ। শিলচৰৰ অভাৰ ব্ৰিজ পাই গ'লোঁ আহি কিনে। ৰুমত আহি কিনে কি খাওঁ কি নাখাওঁ কৰি শ্বৰ্টকাটকৈ মেগী ফ্ৰাই কৰি খাই ল'লোঁ। মেগী সিজাই কিনে ফ্ৰাই কৰি শ্বৰ্টকাট কৰিছোঁ। ভাত বনাবৰ সময় নাই, সেইকাৰণে ডিউটিত যাব সময় হৈছে ন, সেইকাৰণে সোনকালে মই মেগী সিজাই কিনে ফ্ৰাই কৰি খাই কিনে ডিউটি গ'লোঁ। আৰু চাওক মই মেগীখিনি কেনেকৈ বনাই আছোঁ। এয়া মছলাখিনি দি দিছোঁ মেগীত, অকণমান সিজাই লৈছোঁ। প্ৰথমতে সিজাই কিনে ফ্ৰাই কৰিম। ষ্টভত বনাইছোঁ, গেছ নাই যেন, সেইকাৰণে মই ষ্টভতে বনাওঁ। চামুচটিহে মানে হেতা নাই। অকণমান সময় ঢাকি দিছোঁ। এয়া মই তেলত পিঁয়াজখিনি আৰু গাজৰখিনি কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট আৰু একবাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া মই খাম এতিয়া। আৰু এয়া মই ডিউটি পাই গ'লোঁ। ডিউটিৰ জেগাত মানে ৰিপৰ্ট বনাব লাগে। মৰ্ণিঙৰ সময়ত ৰিপৰ্ট বনাব লাগে, মানে কিমান গাড়ী গৈছে বা কিমান গাড়ীত মাল নিলে সেইবিলাকৰ ৰিপৰ্ট বনাই আছোঁ মই। আৰু এয়া মোৰ লগৰজন টানি বহাইছোঁ, বৰ কৈছোঁ। মোৰ টাইম পাছ হ'ব ন, কথা পাতি ৰিপৰ্টখিনি বনাই যাম। আৰু এয়া মই ৰিপৰ্ট বনাই আছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ মই এইখিনিতে মিনি ব্লগটো সামৰিছোঁ। আজিলৈ ইমানতে, বাই বাই। আকৌ নেক্সট ভিডিঅ'ত মই আহি আছোঁ।